সেনাই মই আহিছো ভুতুলি বান্ধিল এই ৰভাৰ তলিল ভুতুলি বান্ধিল এই ৰভাৰ তলিল এই আমাৰ গুৱাহাটী বিহুকৰ্মী এইবেলি নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত কৃষ্ণমণি চুতীয়া ডাঙৰীয়া আহিছে। আমাৰ বিহুকৰ্মীৰ অন্যতম সদস্যা গায়ত্ৰী ডেকা বাইদেউক তেখেতক এখন ফুলাম গামোচাৰে বিহুৱানেৰে গুৱাহাটীবাসী ৰাইজৰ হৈ আমি ওলগ জনালোঁ। আমাৰ সাংস্কৃতিক সম্পাদক অনুজ কুমাৰ বিষয়ে আমাৰ ৭৩তম বৰ্ষৰ এটি ফুলাম জাপিৰে তেখেতক আদৰণি জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলোকে তেখেতৰ প্ৰিয় প্ৰিয় গীতসমূহ পৰিৱেশন কৰি আজি আমাৰ মহানন্দ মজুমদাৰ বৰুৱা আমাৰ মাজৰ পৰা এজন ইমান ধুনীয়া ধুনীয়া গীত উপহাৰ দি গ'ল। অসমীয়াৰ মানুহে তেওঁক এতিয়াও হৃদয়ৰ মাজত ৰাখিছে। গতিকে আমি নতুন প্ৰজন্ময়ো তেওঁলোকক আমি জীয়াই ৰাখিবৰ এয়া এটা নতুন প্ৰচেষ্টা হ'ব লাগে। নতুন প্ৰজন্মই পুৰণি যিসকল কলা কুশলী আছে তেওঁলোকক এনেদৰে প্ৰজন্মই আমি তেওঁলোকক জীয়াই ৰাখিবলৈ বিচাৰোঁ। এয়া আমাৰ আশা এই গীত। আৰু মহানন্দ মজুমদাৰ বৰুৱা য'তেই আছে তেওঁৰ আমি দূৰৰ পৰাই আমাক সদায় আশীৰ্বাদ কৰি যাব তাকে আশা কৰোঁ। সেনাই মই আহিছো ভুতুলি বান্ধিল এই ৰভাৰ তলিল ভুতুলি বান্ধিল এই ৰভাৰ তলিল সেনাই মই আহিছো ভুতুলি বান্ধিলৈ এই ৰভাৰ তলিলৈ ভুতুলি বান্ধিলৈ এই ৰভাৰ তলিলৈ নাচিবিনে তই নাচনি বিহু তলিলৈ ভাঙিবিনে তই নাচনি কঁকাল লাহে